আমাৰ গছত তিতা কেৰেলা ধনে কেঁচাই খাই বৰ ভাল পায়। এই তিতা কেৰেলাটো বহুত উপকাৰী। এইডাল তিতা কেৰেলাৰ গছ মোটামুটি 6 মাহ হৈ গ'ল, তথাপিতো লাগি আছে, বহুত লাগি আছে। কেঁচাই কেঁচাই খাব দিওঁ। এইফালেও আছে, বেছি নালাগে, বেছিটো খাব নোৱাৰিবা, বেছি নালাগে, কমকৈ চিঙো, বেছিটো খাব নোৱাৰা। আজি মই নতুন ভিডিঅ' এটা বনাম, গতিকে আপোনালোকলৈ ভিডিঅ'টো পঠাই দিম। ভিডিঅ'টো হ'ল মানে আজি মই পুৰণ ঘৰটোতে ভিডিঅ'টো বনাব ওলাইছোঁ। বহুত বছৰ হ'ল সেই পুৰণ ঘৰটোতে মই ভিডিঅ' বনাব ওলাইছোঁ। এইটো কি জানেনে আপোনালোকে? এইটো হ'ল আমি মিঠা পালেং কওঁ, আপোনালোকে কি কয় মোক জনাবচোন। এইটো আমি মিঠা পালেং বুলি কওঁ। এইটো তাৰপিছত এইটো হ'ল ভেদেলী লতা, এইটো ভেদেলী লতা, এইটো ভেদেলী লতা, এইটো হ'ল নৰসিংহ। এই নৰসিংহ, ভেদেলী লতা আৰু মিঠা পালেং লগ কৰি মিক্সিত মই মাছেৰে বনাম। এই আদা নহৰু পিঁয়াজ আৰু মাহপাতটো এনেই চম্ভাৰ মাৰি দিম। মাহপাতটো এইটো তেজপাত হয়, তেজপাতটো তেলত দি দিম আৰু এইখিনি পিচি তেলত ভাজি ল'ম। ভাজি লৈ এইখিনি বহাই দিম। মই ৰন্ধা দেখুৱাই আছোঁ আপোনালোকক। ৰান্ধা দেখুৱাব মানে খোৱা দেখুৱাব? ৰান্ধা দেখুৱাব মানে খোৱা দেখুৱাব? ৰান্ধাও দেখুৱাম। নালাগে দেখুৱাব। ৰান্ধা দেখুৱাম। কেনেকৈ ৰান্ধিব দি? ৰান্ধে কেনেকৈ দেখুৱাম, মই ৰেডি কৰি দিছোঁ চাফা কৰি। কেইটামান কমা, কেইটামান জলকীয়া দি দিছে। এতিয়া তেজপাত দিম, তেজপাত দিয়া দিছোঁ আৰু আদা নহৰু পিঁয়াজ পেষ্ট কৰি কাটিছোঁ। আদা নহৰু পিঁয়াজ পেষ্ট কৰি কাটিছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত এইখিনি ভাজি লোৱাৰ পিছত ভেদেলী লতা, মিঠা পালেং আৰু নৰসিংহ এই পেষ্ট কৰি থৈ দিছোঁ মিক্সিত, সেইটো এতিয়া দি দিম। অকণমান পুৰা দিব পাৰি, অকণমান পুৰা দি দিছোঁ। পাঁচফোৰণ অকণমান দি দিছোঁ, অকণমান পাঁচফোৰণ দি দিছোঁ। মিঠা পালেং, ভেদেলী লতা আৰু নৰসিংহ ভাজি থোৱা মাছখিনি নিমখ দি দিম। যিমান পৰিমাণৰ নিমখ লাগে সেইখিনি দি দিম। অলপ শুহিব, বেছি জোল নবনাওঁ, কমকৈ বনাওঁ। আৰু ৰং গুড়া অকণমান দি দিম। ভেদেলী লতা, মিঠা পালেং আৰু নৰসিংহৰ জোল মাছেৰে বনোৱা হৈ যাব। এতিয়া ঢাকি দিলোঁ। এইটো ৰহৰ দাইল বইল, এইটো অমিতা ৰহৰ দাইল বইল কৰিছোঁ। অমিতাটো ৰহৰ দাইল। তাৰপিছত এইটো হ'ল মূলাৰ পুঠি মাছৰ মাথাৰে বনাইছোঁ। আৰু এই জলকীয়াটো তেল নিদিয়াকৈ নিমখত ভাজিছোঁ। এইটো হ'ল মিঠা পালেং, নৰসিংহ, ভেদেলী লতা এই মাছেৰে বনাইছোঁ। আৰু এইটো মই দাইলত দি বইল কৰি থৈছোঁ। মানে এইটো এতিয়া ফালি আপোনালোকে এনেকৈ খাই চাবচোন, বৰ ভাল লাগে খাই। ফালি মই গুটি নায়েই, গুটিটো থাকিলে ওলাই ল'ব লাগে। এতিয়া গুটি নায়েই ইয়াত, গুটিটো এনেকৈ গুচাই দিব লাগে। আৰু খাই চাবচোন আপোনালোকে এনেকৈ দাইলত গোটাক দি কামুৰি খাই চাব। আৰু এইটো তিতা কেৰেলা মোৰ গছত বহুত লাগি থাকে, ৰেগুলাৰ এনেকৈ ধনে আমাৰ কেঁচাই কেঁচাই খায়। এইটো তিতা কেৰেলাটো বহুত উপকাৰী, বহুত বেমাৰৰ কাৰণে ভাল তিতা কেৰেলা। আৰু এইটো হ'ল লেচেৰা আৰু আলু মিক্স ভাজি। আজি এইখিনিয়ে বনাইছোঁ মই, লেচেৰা আৰু মিক্স ভাজি। এতিয়া